আজি আমি সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, কামাখ্যা প্ৰসাদ তাছা, সংসদ তপন গগৈ, যোগেন মহান, কুশল দুৱৰী আদি সকলোৰে সৈতে শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয় আৰু তেওঁৰ বিষয়া কৰ্মচাৰীসকলৰ লগত কোভিড-19 পৰিৱেশৰ বিষয়ে আমি আলোচনা কৰোঁ। শিৱসাগৰত পৰিৱেশ এতিয়াও নিয়ন্ত্ৰণৰ অধীনত আছে। মই কেইটামান পৰামৰ্শ দিছোঁ যে আমাৰ ইয়াত টেষ্টিং বঢ়াব লাগে আৰু কোভিডৰ যি আজি ট্ৰিটমেণ্টৰ বাবে কোভিড কেয়াৰ চেণ্টাৰ আমাৰ যি আছে তাত আৰু অন্ততঃ 100খন আসন বঢ়াব লাগে আৰু যিটো আন্তঃজিলা ট্ৰান্সপৰ্ট যিটো আমি 22 তাৰিখৰ পৰা বেন কৰিছোঁ তাক যাতে ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰা হয় আৰু শিৱসাগৰ টাউনত চেম্পল দিবৰ কাৰণে অন্ততঃ 4টা কোভিড স্ক্ৰিনিং চেণ্টাৰ মই স্থাপন কৰিব দিছোঁ, যাতে হস্পিটেলত যায় কিছু লোকে বেয়া পায় চেম্পল দিবৰ কাৰণে, তেওঁলোকে যাতে টাউনৰে 4টা জাগাত ফিক্স জাগাত গৈ আমি চেম্পল দিব পাৰোঁ, তেনেকুৱা ব্যৱস্থা কৰাৰ বাবে মই অনুৰোধ কৰিছোঁ। যথেষ্ট মানুহ শিৱসাগৰলৈকে আহিব, তেখেতসকলকো মই ৰেপিড এণ্টিজেন টেষ্ট কৰাবৰ কাৰণে পৰামৰ্শ দিছোঁ, কাৰণ গুৱাহাটীত পৰিৱেশটো যথেষ্ট বেয়া হৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত এইখিনি সাৱধানতা আমি লোৱাৰ প্ৰয়োজনীয়তা আছে। বাকী জিলাখনৰ ফালৰ পৰা কিছু সুবিধা অসুবিধাৰ কথা আছিল, তেখেতসকলে যিখিনি অসুবিধাৰ কথা উল্লেখ কৰিছে সেইখিনি নিৰাময়ৰ বাবে আমি চেষ্টা কৰিম। কোন জেগাত? মই এটা কথাই কৈছোঁ যে 144 ধাৰা খুব ভালকৈ বলবৎ হ'ব লাগে। বিয়া সভা ৰাজহুৱা কাম কাজত বহুত মানুহ মাতিব নালাগে আৰু কোনোবা গাঁৱত যদি কেছ পোৱা যায় তেতিয়াহ'লে এতিয়া যিহেতু আমাৰ ৰেপিড টেষ্ট কিট আছে, তেওঁলোকক অলপ বেছি লাগে বুলি কৈছে, কালি মই পঠাই দিম বুলি কৈছোঁ। টেষ্টিংটোৱে আটাইতকৈ ডাঙৰ কথা, মেক্সিমাম টেষ্টিং হ'ব লাগে আৰু মেক্সিমাম টেষ্টিং হ'লে আমি সম্ভাৱ্য বিপদৰ পৰা আমি ৰক্ষা পৰিব পাৰিম। কাৰণ যোৰহাটৰ পৰিৱেশ বহুত বেয়া, যোৰহাটৰ গাতে শিৱসাগৰ লাগি আছে, গতিকে আমি সাৱধান হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। চাওক, কৰোনাৰ ৰোগীক সৎকাৰ কৰাত কোনো বাধা নাই, গতিকে মই ভাবোঁ যে কৰোনা ৰোগীক সৎকাৰ কৰিলে আমাৰ ভয় নাই, যদি 3 মিটাৰ দূৰত থাকোঁ। আৰু কৰোনা বুলি সন্দেহ কৰি কাৰোবাক ভয় কৰাৰ কোনো কাৰণে থাকিব নোৱাৰে। সেইবাবে মই ৰাইজক ক'ম যে আমি সাৱধান হ'ব লাগে, কিন্তু সাৱধানতাটো এনেকুৱা হ'ব নালাগে যিয়ে সমাজত নেতিবাচক প্ৰভাৱ পেলায়। এই উইকলি লকডাউনটো চলি থাকিব সমগ্ৰ অসমতে। গধূলি 6 বজাৰ পৰা ৰাতিপুৱালৈকে আমাৰ এটা সান্ধ্য আইনৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে মই অৰ্ডাৰখন ভাল কৰি চোৱা নাই যে অকল গুৱাহাটীতে কৰিছে নে সমগ্ৰ ৰাজ্যতে কৰিছে, কিন্তু আপোনালোকে ভালকৈ চাই ল'ব। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেভেল বেণ্ড আছে আৰু শনিবাৰ ৰবিবাৰ কমপ্লিট লকডাউন, এই দুটা চলি থাকিব। ৰেল আৰু ফ্লাইট চলি থাকিব। আৰু ফ্লাইটৰ পেছেঞ্জাৰ যদি গুৱাহাটী বা ডিব্ৰুগড়ত নামে তেওঁলোক নিজৰ ঘৰলৈ আহিব পাৰিব আৰু মেডিকেল পাৰপাছত ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ চলি থাকিব, মানে মুভমেণ্ট চলি থাকিব। পাৰ্মিশ্যন নালাগে, ৰেলৰ আৰু প্লেনৰ টিকেটখনেই পাৰ্মিশ্যন। ডিব্ৰুগড় যদি মেডিকেলত যাব লাগে পেচেণ্টজনক লৈ গ'লেতো পেচেণ্টজন থাকিলেই, ঘূৰি আহোঁতে পেচেণ্টজনক এডমিট কৰি থৈ অহা টিকেটটো লগত লৈ আহিলে সেইখনেই পাছ বুলি মানি লোৱা হ'ব। হ'ব, ধন্যবাদ।